প্ৰথমতে মই আপোনালোকক মোৰ চেনেলটোতে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ভিডিঅ' দিব পৰা নাছিলোঁ ভালকৈ আৰু মোৰ হাগনি হৈছে। আজি আপোনালোকক একেবাৰে মধুৰিয়া খাই মই হাগনি ভাল পাইছোঁ। গতিকে কালিৰ পৰা ভিডিঅ' পুনৰ ষ্টাৰ্ট কৰিম। ধন্যবাদ। अरे रुक जा के नागमणि लेके जावा पूरी खराब शुरू करते हैं बिना किसी बकचोदी के। नमस्कार আপোনালোকে চাই আছে এতিয়া মাধুৰ্য ফৰেক্স। আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ঐ দেহা শুনা না, আজি কিবা মনটো সঁচাই বহুত আমনি কৰি আছে। কিয় মনটো বেয়া লাগিছে? কেৱল তোমালৈ মনত পেলাই আছে। সেইবোৰ কি বকি আছে আপুনি? মোলৈ মনত পৰিছে আৰু আপোনাৰ কিয়? ফোনত গ'লোঁ, গৈ কাৰণে তোমাৰ গেলাৰীটো চালোঁ। তাত মই তোমাৰ ফটো একপিও দেখা নাপালোঁ, কাৰণ খঙতে মই তোমাৰ ফটোবোৰ গোটেই ডিলিট কৰি দিছিলোঁ। কিয় বা আজি তোমালৈ বহুত মনত পৰি আছে। সেইটো কাৰণে মই যে কওঁ তোক যে খঙত যি টি কাম নকৰিবি। নাই, এতিয়া পালিনে মছলাটো? কেৱল তোমালৈ মনত পেলাই আছে। এতিয়া মোলৈ মনত পেলাই লাভ নাই, মই বিয়া পাতিলোঁ। ঐ দেহা শুনা না। ভাইটি কৈ দিচোন তাইক মই বিয়া পাতিলোঁ নাই। মোৰ কথা বিশ্বাস কৰা নাই। কৈ দিচোন তই মই বিয়া পাতিলোঁ নাই। হেৰি মানে বাইদেউ, আমাৰ দাদাই বিয়া পাতিলে। এতিয়া আমাৰ দাদা ঘৰ জোঙাই। কি বুলি ক'লি তই? কি ক'লো মই? ঘৰৰ জোৱাই বুলি তই কাক ক'লি? আপোনাক কৈছোঁ আকৌ। তই মোক কিয় ঘৰ জোৱাই বুলি কবি? চোৰৰ বাচ্চা চালা। মই যদি চোৰৰ বাচ্চা, আপুনি ঘৰৰ জোঙাই। আপুনি ঘৰৰ জোঙাইও নহয়, আপুনি মাইকী তলতীয়া, আপুনি মাইকী মেখেলা। মনে থাক একদম মনে থাক। ঘৰৰ কথা বলকে নি কাৰোবাৰ আগত। আৰু আপোনালোকে ইয়াৰ কথা বিশ্বাস নকৰিব দেই, এই মিছা কথা কয়। মোক চোৰৰ বাচ্চা ক'ব মাইকী তলতীয়া ধোৱাটো, মাইকী মেখেলা ধোৱাটো ডিঙি কাটিবলৈ ইয়াক বেছি হৈছে অলপ। চব কথা পাহৰি মেখেলা ধোৱা কথা নেভাবি আপোনালোকে এইটোক চাওক। ৰুব জানো খাব জানো অসমৰ ডেকা, আমাৰ ঘৰত আহি যাবা এপাক লৈ যাবাহি মজা, লৈ যাবাহি মজা। মাই গড। হাগিবও জানো মুতিবও জানো, মই গাঁৱৰ দেখা। তহঁতৰ ঘৰত নেযাওঁ যে মই, তই মস্ত খেচেৰা। কেলা এইখন অসমত আৰু কি বস্তু দেখিবলৈ পাম। এইটো কেলা মানুহটো মতাই, কিন্তু ইয়াৰ মাতটো কিবা নিচিনা। ভাইটি এইখন অসমৰ পৰা আমি দুইটা বাহিৰলৈ যাওঁগৈ বল বুজিছ। প্ৰথমতে মই আপোনালোকক মোৰ চেনেলটোতে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ভিডিঅ' দিব পৰা নাছিলোঁ ভালকৈ আৰু মোৰ হাগনি হৈছে। আজি আপোনালোকক একেবাৰে মধুৰিয়া খাই মই হাগনি ভাল পাইছোঁ। গতিকে কালিৰ পৰা ভিডিঅ' পুনৰ ষ্টাৰ্ট কৰিম। ধন্যবাদ। কি আছিলেও এইটো? ধুমুহা। ভালকৈ আৰু মোৰ হাগনি হৈছে। আজি আপোনালোকক একেবাৰে মধুৰিয়া খাই মই হাগনি ভাল পাইছোঁ। গতিকে হাগনি হাগিব লাগিলে বাৰু কোনে ভিডিঅ' আপলোড কৰিব নোৱাৰে। আৰু তোৰ ইমানকৈ হাগিব লাগেনে যে 10 মিনিট এটা তোৰ সময় নোলায় ভিডিঅ' বনাবলৈ? নে তোৰ একেৰাহে ওলায়ে থাকে? গজব বেজতি হে। বাৰু তাই হাগি আছে, হাগিয়ে থাকক। তাই হাগিয়ে থাকক আৰু হাগিয়ে থাকক। এতিয়া আমি চাই লওঁ আমাৰ আইতা। কি খবৰ? আজি মোৰ ভিডিঅ' দিয়া বহুত দেৰি হ'ল, কাৰণ মোৰ মোবাইলটো অকণমান ডিষ্টাৰ্ব কৰিছে। সেইকাৰণে মই দিব পৰা নাই। আপোনালোকে চাব যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰি শ্বেয়াৰ কৰিব। আৰু মোৰ ভিউজবিলাক বহুত। হেৰৌ আইতা, আপোনাৰ ভিডিঅ' দিয়া দেৰি হোৱা নাই। আপুনি ভিডিঅ' নিদিলেই আমি ভাল পাওঁ, কাৰণ আপোনাৰ নিচিনা বুঢ়ীজনী কোনে চাব মন যায়। চচুৰ পিনাতি কেলা কথা ক'বলৈ গাত বল নাই, কিন্তু ভিডিঅ' দিবলৈ নেৰে। মই কৈছোঁ নহয়, এইখন অসমত আৰু কি
কি যে দেখিবলৈ পাম আৰু দেই। দাদা কি হ'ল? মোৰ কথাটো ক কি কথা? মই যে খেলিম সেইটো কথাটো ক ইহঁতক। সেইটো কথা মানে বন্ধুসকল, আমাৰ ভাইটিয়ে এবাৰ বিধায়ক খেলিম বুলি ভাবিছে। সেইটো কাৰণে তহঁতি ভোটটো দিবি আৰু। আমাৰ ভাইটিক মদৰ বটলৰ চিনত ভোট দিব দেই। আৰু যদি তহঁতি আমাৰ ভাইটিক ভোট নিদিয়, তহঁতৰ অৰুণোদয়ো নাপাবি আৰু চাউলো নাপাবি। তহঁতি এই ইয়াক ভোট নিদিলে তহঁতি অৰুণোদয় পইচা নাপাও, চাউল কাঠ নাপাও, লাউৰা নালাগে, আমি নাখাও কেলা। কি আছিলো এইটো? কি কৈ থৈ গ'লে জানি? এজনী আমাক ভোট নিদিওঁ বুলি কৈ থৈ গ'ল দাদা, গম পাইছে নাই? এজনী ভোট নিদিয়ে আমাক। এই অৰুণোদয়ৰ পৰা নাম কটা যাব। বাৰু তহঁতি আমাৰ ভাইটিক ভোট দিলেও দিবি, নিদিলেও নাই। কিন্তু ভাইটি কওক দাদা। তইতো বিধায়ক খেলিবি, পাৰ্টিটো দে আকৌ। বিধায়ক খেলা পাৰ্টি নহয়, আজি আমি নাচিম, মানে পুৰা ডাঙৰ পাৰ্টি কৰিম। ভণ্টি আৰম্ভ কৰা। अरे अरे रुक जा के नागमणि लेके जावा पूरी। নাচি নাচি ভাগৰ লাগি গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই। লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।